এভৰিৱান কি খবৰ আপোনালোকৰ ভালে আছে নে সকলো আজি মই ভাবিছোঁ আপোনালোকৰ মাজলৈ অন্য এটা ভিডিঅ' লৈ আহিছোঁ আজি ঘৰলৈ আহিলোঁ যামগৈ বাৰু অকমান দেৰি সময়ৰ কাৰণে আহিলোঁ আৰু যিহেতু আৰু এতিয়া মা নামঘৰলৈ গৈছিলে মায়ে প্ৰসাদ লৈ আহিছিলে খাই লওঁ আৰু এইফালে প্ৰসাদ আৰু এইফালে পায়স আৰু এই পায়সখিনি যে খাবলৈ কিমান টেষ্টি হয় নহয় ইয়ামি ইয়ামি মানে ঘৰত যিমানে পায়স বনাই নাখাওঁ কিয় নামঘৰৰ পৰা অনা পায়স আৰু প্ৰসাদ খুব ভাল লাগে আৰু এইফালে এনাই মা দেউতা সকলোৰ লগতে কথা পাতি আছোঁ আৰু প্ৰসাদো খাই আছোঁ বিস্কুট দিমা মাংস দিমা আৰু এইফালে আমাৰ টিকু টিকুৱা আহিব দিব হয় নাই ঘৰত যিমান তেয়া খালৰ প্ৰসাদকেইটা ন মগুকেইটা বেছি ভাল লাগে এইটো কি কলনো ইমান শকত চেনী কলটো নহয় চেনী কলো ইমান ডাঙৰ থাকে নেকি নামঘৰৰ পৰা অনা প্ৰসাদ খালোঁ খাই মেলি আৰু নামঘৰৰ প্ৰসাদ খাই সঁচাকৈ বিৰাটেই টেষ্টি লাগে হয় নহয় ক'বচোন কাৰণ ঘৰত আপুনি যিমানেই তিয়াই নাখাওক কিয় যিমানেই নাৰিকল কাটি মানে প্ৰসাদকেইটা ধুনীয়া কৰি নলওক কিয় কিন্তু নামঘৰৰ প্ৰসাদকেইটা সমান কেতিয়াও হ'ব নোৱাৰে আৰু সেয়েহে মই আজি ঘৰলৈ আহিলোঁ মানে কি হ'ল ভাদ মাহত শৰাই দিয়ে যে সেইকাৰণে ভাবিলোঁ প্ৰসাদকেইটা খাবলৈকে ঘৰলৈ আহিলোঁ ভাবকচোন আপোনালোকে ভাবিব পাৰে যে প্ৰসাদকেইটাৰ কাৰণেই ঘৰলৈ গৈছে আৰু যিহেতু মানে ঘৰটো ওচৰতে আৰু মাও ক'লে যিহেতু নামঘৰত শৰাই এখন দিছোঁ আহিবি ঘৰলৈকে এপাক আৰু প্ৰসাদকেইটা বুলিয়ে নহয় বাৰু ঘৰৰ সকলোকে বহুত দিন দেখাও নাছিলোঁ সেইকাৰণে আহিলোঁ আৰু এইফালে বায়ে কলম কেইটামান দিছে তাই টিচাৰ্ছ ডেত মানে কলম কেইটামান পাইছিলে আৰু ক'লে দুটামান লাগে যদি লৈ যা সেয়ে ভাবিছোঁ এইকেইটা মই লৈ যাওঁ আৰু বেছি দেৰি নকৰোঁ এনেই খন্তেক সময়ৰ কাৰণে আহিলোঁ আৰু অলপ দেৰি থাকিম আৰু এইফালে দেখিছেনে বাৰু ডাইনিঙত চিচাৰৰ বাতি এটাত আৰু গিলাচ এটাত এইদৰে শিলগুটি ৰাখি থৈছে মই যিদৰে ৰাখি থৈছোঁ সঁচাকৈ শিলগুটিবোৰ এনেদৰে পানীত থৈ দিলে খুব ধুনীয়া লাগে আৰু মায়েও বৰ ধুনীয়াকৈ এনেকৈ সজাই ৰাখিছে শিলগুটিয়ে আৰু এইফালে গিলাচ এটাতো ধুনীয়াকৈ থৈছে আৰু এইফালে বাতি এটাত খুব ধুনীয়া পাথৰবোৰ মানে বেলেগ বেলেগ কালাৰ দেখিছেনে মোৰ ওচৰত বেছি নাই বাৰু কিন্তু ইয়াতে বহুতখিনি আছে আৰু কালাৰবোৰ একদম বিভিন্ন ধৰণৰ আৰু এইফালে দেতা ওলাই গৈছিলে চানা লৈ আহিছে এতিয়া ভাবিছোঁ খাই লওঁ আৰু এতিয়া চানা খাই আছোঁ এইয়া দেখিছেনে আপোনালোকক এয়া দেতা ওলাই গৈছিলে লৈ আহিছিলে তো এতিয়া খাই লওঁ চিকেন বনাই আছে বায়ে কিন্তু মোক খাবলৈ ৰখোৱা নাই দেই পূৰা সানি আছে দেখিছেনে মোক খাবলৈ ৰখোৱা নাই নাখাওঁ বুলি কৈছোঁ আৰু দুখতে যাওঁগৈ আৰু এই চানাকে খাবলৈ দিছে চানা খাই মেলি যাওঁগৈ আৰু বুজিছে আপোনালোকক আকৌ ঘৰত গৈ লগ পাম নহ'লে ভিডিঅ'টো কাইলৈহে কণ্টিনিউ আকৌ কৰিম আৰু হেল্ল' এভৰিৱান কি খবৰ আপোনালোকৰ আজি মই ভাগ্যশ্ৰী আপোনালোকৰ মাজলৈ আকৌ ৰাতিপুৱা এটা ভিডিঅ' লৈ আহিছোঁ আজি ভিডিঅ'টো মানে মই ৰাতিপুৱাৰ পৰাই ষ্টাৰ্ট কৰি দিলোঁ আৰু এতিয়া সময় হৈছে 6:30 আৰু এফালে গৈ আছোঁ গৈ পাই আপোনালোকক কৈ আছোঁ আজি আমি ক'লৈ গৈ আছোঁ
হেল্ল' গাইজ, ফাইনেলি পাই গ'লোহি যোৰহাট আৰু যোৰহাট নেম কলেজত আমাৰ আছে অফিচ, যোৰহাটৰ অফিচটো। আৰু এতিয়া অফিচৰ ভিতৰলৈ গৈ থাকোঁ আৰু ইয়াৰ পৰিৱেশটো আপোনালোকক সকলোকে দেখাই দিম। ইমানেই ধুনীয়া নহয় ভিতৰৰ পৰিৱেশবোৰ, আপোনালোকক সকলোবোৰ মই দেখাই দিম যিমানখিনি পাৰোঁ। আৰু কাৰণ কাম এটাৰ কাৰণেহে আহিছোঁ, সেয়েহে যিমানখিনি পাৰোঁ আপোনালোকক দেখাই দিম আৰু আপোনালোকেও চাবলৈ চেষ্টা কৰিব। আৰু যদি আজি মোৰ ভিডিঅ'টো ভাল লাগে, লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো টিপি অল কৰি দিব, যিসকল মোৰ ভিডিঅ'ত নতুন হয়। আৰু এতিয়া ভিডিঅ'টো চাওঁ বোলো। আৰু এইফালে পুনে আহি বাইদেউক লগ পালোঁ। আমাৰ বাইদেউ খুব মৰমৰ হয় আৰু সদায় হাঁহি থাকে, যেতিয়াই কাম কৰি থাকে সদায় হাঁহি থাকে। আৰু এতিয়া আমি ওপৰলৈ গৈ আছোঁ আৰু আজি আমি যোৰহাট চেণ্টাৰলৈ আহিছোঁ। যোৰহাটতো আমাৰ এটা অফিচ আছে আৰু তাৰ পৰিৱেশটো আপোনালোকক দেখাম, আপোনালোকে চাই থাকিব দেই। আহি পালোহি আৰু এতিয়া বহিছোঁহি, বহুত ভাগৰ লাগিছে। ৰাতিপুৱা সোনকালে ওলাই আহিলোঁ আৰু আজি যোৰহাট অফিচত আমাৰ কাম আছে। মই আৰু বনচিবা আহিছোঁ আৰু কামখিনি কৰি মেলি সোনকালে যামগৈ আৰু ঘৰৰ পৰা আমি সোনকালে ওলালোঁ। আৰু এতিয়া 10:30 বাজিবলৈ হ'ল। কাম কেইটামান থকাৰ কাৰণে ইয়ালৈ আহিবলগীয়া হ'ল। আৰু ইয়াৰ পৰিৱেশটো খুব ধুনীয়া আৰু ইয়াতে ITI আছে লগতে ওচৰতে। আৰু নেম কলেজ আপোনালোকে শুনিছেই চাগে যোৰহাটত থকাসকলে, তাৰ ভিতৰতে আমাৰ অফিচটো আছে। আৰু তো মই সকলোবোৰ অলপ অলপ আপোনালোকক দেখাম, আপোনালোকে কণ্টিনিউ চাই থাকিব। আৰু এইফালে ছোৱালীবোৰৰ ক্লাছ হৈ আছে আৰু মই CC কেমেৰাতে আপোনালোকক অলপকৈ দেখাই দিছোঁ। এইফালে গেটৰ পৰা সোমাই প্ৰথম কেণ্টিন আছে আৰু সেইফালে হোষ্টেল আৰু এইফালে মেনেজমেণ্টৰ ক্লাছ হৈ আছে। আৰু এইফালে আছে ITI এখন আৰু এইফালে আমাৰ অফিচটো। ধুনীয়া পৰিৱেশটো আৰু এইফালে অফিচ ৰুম আমাৰ। A few moments later. হেল্ল' গাইজ, এতিয়া আহিলোঁ ক্লাছৰুমলৈ। ক্লাছ হৈ আছে, দেখিছেনে বাৰু? চিলাই মেচিনৰ ক্লাছ হৈ আছিলে। ইমান ধুনীয়া ধুনীয়াকৈ ড্ৰেছবোৰ চিলাই থৈছে, মোৰ খুব মৰম লাগিলে এই ফৰককেইটা। আৰু ক্লাছৰ পৰা ওলাই আহি আমাক এই বাইদেৱে লৈ আহিছে ছোৱালী হোষ্টেললৈ, বনাচিবা আৰু মোক অকণমান পানী চানী খাবৰ কাৰণে, অকণমান ফ্ৰেছ হ'বৰ কাৰণে। কাৰণ আমি ৰাতিপুৱাই সোনকালে অহা, এতিয়া ছোৱালী হোষ্টেলতে আমি অলপ সময় ৰেষ্ট লৈ লওঁ। A few moments later. হোষ্টেলৰ পৰা ওলালোঁ আৰু হোষ্টেলখনো চালোঁ অকণমান। আৰু এতিয়া গৈ আছোঁ, বেক কেমেৰা কৰি আকৌ অকণমান দেখাই দিওঁ আপোনালোকক গোটেই পৰিৱেশটো। সেইফালে দেখিছেনে এইবোৰ হাঁহ আৰু সেইফালে কুকুৰা সকলোবোৰ আছে। আৰু যিসকল ৱাৰ্ডেন ইয়াতে থাকে তেওঁলোকে গৰু ছাগলী সকলোবোৰ পুহিছে। মই আৰু সকলোবোৰ আপোনালোকক দেখাই দিম। আহিছিলোঁ, ফাইনেলি সেইটো হৈ গ'ল। আৰু এতিয়া বনাচিবা আৰু মই ঘৰলৈ গৈ থাকোঁ। আৰু পৰিৱেশটোতো দেখালোৱে আপোনালোকক, কেনেকুৱা লাগে কমেণ্ট বক্সত জনাব। খুব ধুনীয়া পৰিৱেশ। আৰু এতিয়া ঘৰলৈ গৈ থাকোঁ আৰু এতিয়া 2টা বাজিবলৈ হ'ল। আৰু এতিয়া কিবা এটা খাবগৈ লাগিব, সোমামগৈ আৰু কিবা এটা খাব লাগিব কাৰণ বহুত দেৰি হৈ গ'ল ন। বাহিৰতে খাম, কেণ্টিনত আমি ইমান এটা খানা ভাল নাপাওঁ, সেইকাৰণে নাখালোঁ। আৰু এয়া বাহিৰৰ গেটখন। আৰু এইফালে ফটো দুখনমান মাৰি ল'লোঁ আৰু ফটো মাৰি মেলি ছাইডতে অকণমান আগত আহি এখন হোটেলত ৰুটি খাই ল'লোঁ। আৰু এতিয়া আমি ঘৰলৈ গৈ থাকিম আৰু গাড়ীত উঠিলোঁ, খাই মেলি আৰু এতিয়া গৈ থাকোঁ। ভিডিঅ'টো আজি ইমানটা সময় দিওঁ আৰু বাই বাই।